নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ইয়াত দেখিছেনে কলডিল ফুলৰ ফুলপাহ। এইখিনি বৰ বনাই খালোঁ। খাবলৈ ভাল লাগে নহয়নে? বেচন নথকাৰ বাবে আটা অলপ দি হালধি, নিমখ, মিট মছলা অকণমান দি পানীৰে মিশ্ৰণখিনি বনাই ল'লোঁ। জলকীয়া এটা আৰু পিঁয়াজ অলপো দিলোঁ দেই। এইখিনি ভালদৰে এনেকৈ মিশ্ৰণ কৰি লৈ তেলতে এপাহ এপাহকৈ বেচনত লগাই ভাজি ল'লোঁ। খাবলৈ ভালেই লাগে, বেয়া নহয়, কিন্তু সেই ফুলপাহৰ মাজত থকা এটা কলি সেইটো আঁতৰাই ল'ব লাগে, নহ'লে তিতা লাগে। খাবলৈ ভাল। নাই খোৱা যদি বনাই খাবচোন দেই। ধন্যবাদ।